গুড মৰ্ণিং গাইজ, মই পুৱাই পুৱাই ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা কাম কৰা দেখাই আছোঁ আপোনালোকক। চাই থাকক কি কৰোঁ মই। ভাত হ'ল, ভাতৰ চিটি মাৰিছোঁ। দালি কোমোৰা আৰু আলু ভাজি। কামত যাব মানুহজনে সোনকালে বনাই আছোঁ। মই ভাত হ'ল, এয়া কোমোৰা আৰু আলু ভাজি কেৰাহী বহাই দিছোঁ। কাম বাচনগিলা ধোৱাই নাই, এতিয়া কাম কৰিম। সেয়া মানুহজনে কাম কৰি আছে, দেখাই আছোঁ আপোনালোকক। চাই থাককচোন। সেইটো কি জংঘল ধৰি আছে চোতালত। পুৱাই পুৱাই কামত যাব সোনকালে, সেইকাৰণে কামত নাযাওঁতে বোলো চাফা কৰি লওঁ। মই এইখিনি কৰিছোঁ, যিহেতু বিশ্বকৰ্মা পূজা আহিছে, চাফা কৰিব লাগিব। দাৱতি সমানকৈ ঝৰি আছে, মজা কৰি আছে। মোৰ এইফালে কেৰাহী গৰম হৈছে। এয়া কেৰাহীত তেল দিলোঁ, এতিয়া মই এইখিনি দি দিম। 8টা বজাত কামত যাবই, সোনকালে বনাব লাগে। গাওঁটো ধুয়ে ভাতত বহাই যাওঁ, তাৰপিছত বেলেগ কাম কৰি থাকোঁ মই। জালি কোমোৰা আৰু আলু ভাজি বহাই দিলোঁ। পানী খাই মানুহজনে পানী দিব গৈছোঁ। কাম কৰি কৰি ভাগৰি গেলি নেকি, পানী খাব লগা হ'ল যে। ইমান ধুনীয়াকৈ ফুলকেইডাল ফুলি আছে, চাচোন আপোনালোকে। ইমান ধুনীয়া ফুলকেইডাল। সেইটো এটা বাই বাই দিছোঁ পুৱাই পুৱাই। মুখেদি নকয় আৰু, ভাগৰি গৈছে তাৰমানে, হাতেদি দিছে আৰু চলনা। কামত যাব এতিয়া 8টা বজাত, সেইকাৰণে তাৰ আগতে কামখিনি হোৱা কৰিব দিছোঁ। তাৰপিছত মই ভাত চাত হোৱা কৰি বাকী কাম কৰিম। ভাত হৈ মেলি মই এবাৰ বিচনাগিলা চাফা কৰোঁ। চাই থাকক আপোনালোকক। গাড়ী ভৰাই থৈ দিছোঁ, চাই থাকক আপোনালোকক। হৈ মেলি মই এতিয়া বিচনা কৰি লওঁ। পুৱা জলদি কাম কৰা শেষে নহয়, বাপৰে বাপ ইমান কাম থাকে। এবাৰ ভাজিখন চাব আহে, বহুত পানী ওলায় জালি কোমোৰা। বা থোপা দিম, এইখিনি ধুনীয়া জ্বলাই দিব লাগিব। কাম ছুটি কৰিল আৰু কাম নকৰে বোলে, কামত যাবৰ হ'ব। কাম ছুটি কৰিল, গা ধুব, গা ধুই ধূপ চাকি জ্বলাই গুচি যাব। তাৰ আগতে মোৰ ভাত আঞ্জা হ'ব লাগিব। এয়া চোতাল সাৰোঁ মই এতিয়া, কাম ধুম।
একবাৰ চোতাল সাৰি একবাৰ ভাতত আহোঁ একবাৰ কিবা কৰে এনেকুৱা কামগিলা কৰি আছোঁ মই চাই থাকক ধাম ধুম যাব এইবাৰ গা ধুচি যদি আৰু যাবই আৰু এতিয়া যিহেতু হাজিৰা কৰিব যায় টাইমত যাবই লাগিব নহ'লে মালিকে নাৰাখিব মই তাৰ যোগাৰখিনি কৰি থৈ যাম ফালে ভাত খাব ইয়াতে মুচি গাছি ৰেডি কৰি থৈ যাম ইয়াতে ভাত খাব এইবাৰ মোৰ ভাত হৈ গ'ল চব্জি হ'ল মাত্ৰ গা ধুব গৈছে আহি এতিয়া কামত যাব খাৱা ভিডিঅ'টো নিদিওঁ বাই বাই আজি ইয়ালৈ সকলোৱে ভালে থাকক দিনটো যাতে ভালে কুশলে যায় সেয়া আশীৰ্বাদ কৰিছোঁ মই সকলোকে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সৰু মানুহ অলপ আগুৱাই যোৱাত হেল্প কৰিব ধন্যবাদ